কেনে লাগছে খাই আৰু ফাইনালি হৈ গল আমাৰ Hello friends, welcome back to my YouTube channel Himanshu Vlog. প্ৰথমতে আপোনালোক সকলোকে মোৰ ভিডিঅ' মই চাই বাবে বহুত ধন্যবাদ। ৰাতিপুৱা উঠিলো আৰু যি ৰ'দ দিছে মানে প্ৰখৰ ৰ'দ ইয়াতে ধুনীয়াকৈ গা পা ধুই দিছো মানে বাহিৰত মানে 5টা বজাতে ৰ'দ উঠে আৰু 5টা বজাতে ৰ'দ উঠিলি মানে ওপৰৰ পানীৰ টেংকি একদম গৰম হৈ যায় গতিকে ডাইৰেক্ট পানী ওলাইছো দমকলৰ পৰা আৰু ইয়াত বাহিৰত ধুনীয়াকৈ ধুই দিছো এতিয়া একদম ফ্ৰেছ আৰু ইয়া আহি গ'ল মোৰ ৰুটি এয়া চাওক ধুনীয়াকৈ হটকেছত ৰুটি গৰম আৰু এইফালে আছে নেচৰা ভাজা আৰু আলু ভাজা লগত আছে এইখন আমলেট আৰু এইফালে আছে পিয়াজ জলকীয়া তো আমি ধুনীয়াকৈ ৰুটিৰ লগত এনেকৈ মজাকৈ মাৰি দিওঁ আৰু পেট ভৰাই দিওঁ আৰু এই গৰমত আহি গ'লো বাবুৰ দোকানত আৰু এইফালে চাওক ইয়াতে কি কৰিছে কি কৰিছে ইয়াত কি টেঙাটো নেমু টেঙা বাপৰে কি গৰম অলপ ভিতৰতে যাওঁ ৰ বাকী খুজি লাজ নিদিব বাকীত লাগছিল যে মোক এতিয়া বস্তু হ'ব না তো এইফালে চলি আছে আমাৰ নেমু টেঙা কি বনে চাটনি নেকি চাটনি নহয় চালাড নেমু টেঙা চালাড হ'ব এইফালে আছে জলকীয়া নেমু তো আমি ধুনীয়াকৈ খাব লাগিব তো ফাইনালি আমাৰ টেঙা ৰেডি এইফালে আহি চাউগুনে খাই আছে অগুন কেনে লাগছে খাই টেঙা তো খাইছে না কেনে লাগছে টেঙা জ্বালা আছে তো আমি আম খাইঙ্গে কত বস কেনাই জিবাৰ পানী উঠছে নেকি আৰু মই প্ৰৱেশ কৰি দিলো পাকঘৰৰ ভিতৰত আৰু আজি বহুত দিনৰ মূৰত খাম হাৰা নোহোৱা মাংস মানে সয়াবিন ইয়াত ধুনীয়াকৈ সয়াবিন লৈ লৈছে মাই আৰু ইফালে বহাই দিছে মানে থোৱা আছিল পুৰা একদম গেছ উঠিছে তো এই চাওক পিঁয়াজ আহি গ'ল আৰু পিঁয়াজৰ লগত আহি গ'ল তেজপাত আমি মানে ফেন চেন লগালিয়া কাৰণ বহুত থোৱা হৈছিল আৰু ইফালে আৰু সয়াবিনে না আৰু কিবা বনাবি মাই তো আমতি স্পেচিয়েল নেকি তো আমতি স্পেচিয়েল সয়াবিন এদিন খাই আছো না আমি তো আজি সয়াবিন একদম সয়াবিনে আলু একেলগে বগা হৈছে ধুনীয়াকৈ বনাওঁ খাব লাগিব আৰু এইফালে আহি গ'ল মোৰ মধুৰিআম মানে গুটিকেইটা উলিয়াই দিছোঁ এইফালে গুটি নথকা মধুৰিআম আৰু এইটো আছে আম তো এতিয়া ধুনীয়াকৈ খাই লওঁ মধুৰিআম আৰু ফাইনেলি হৈ গ'ল আমাৰ সয়াবিনৰ আঞ্জা সেয়া চব কি ধুনীয়া হৈছে আৰু এইফালে আছে আলু খানা আৰু লগত আছে এইফালে নেচেৰা ভাজি আৰু এইফালে আছে শাক এতিয়া ধুনীয়াকৈ খাই লওঁ আৰু যিহেতু বহুত গৰম গতিকে এনেকৈ চলা তলা খুলি লৈছোঁ আৰু এতিয়া ধুনীয়াকৈ সয়াবিনৰ আঞ্জাৰে মাৰিম চব ঢালি ল'লোঁ মজাকৈ সানি ল'ব লাগে আমি মাৰটোতে পূৰা একদম খালী কৰি দিব লাগে ভাজি শাক একদম আলু খানা ধুনীয়াকৈ এইখিনি খাই লওঁ